हेलो बंधुकाल वेलकम बैक टू माय यूट्यूब चैनल। तो और नतुन ब्लगले आपलोक स्वागतम जनालो। तो आज जगद्धात्री पूजा है माने कालिते आरम्भ होइছে आज 2 दिन। तो मैं तो जाय आसो तो ब्लगটো तारे ओपरते हबो। ब्लगটো सकले चाइ राखिबो और মোক सहयोग करिब धन्यवाद। माने बंधुकाल ब्लगটো आरम्भ कराते मैं पार्सनल कथा कওঁ कि जानाने जीवनটো এনেকুৱা এটা এনজয় কৰি থাকিব লাগে যাতে সকলো মানুহে জীৱনটো শান্তি বা কিবা কিবি সবৰে টেনশন থাকে তো সেই টেনশনৰ পৰা মুক্ত হ'ব পাৰে। মানে আমাৰ বেতালদা কৈছে যে মোৰ জীৱনটো পাৰচৰৰ নিচিনা বেতালদা কৈছে যে জীৱনটো পাৰচৰৰ নিচিনা হ'ব লাগে। যেতিয়া মন গ'ল তেতিয়া ঘৰৰ পৰা ওলাই গ'লো আৰু যেতিয়া মন তেতিয়া ঘৰৰ পৰা ওলাই গ'লো। মানে বন্ধুসকল জীৱনটো সেনেকৈ জীৱ লাগে। যিয়ে জীৱনটো জীয়াই থাকিব নাজানে বা ধেমালি কৰিব নাজানে তাৰ জীৱনটো জীৱন নহয়, শিলৰ দৰে। তো শান্তি মোৰ আছে, যদি ভাল চাল লাগে বেয়া আছে হৈছে তো মাফ কৰি দিব। মানে মোৰ জীৱনটো সেনেকুৱা দিয়ক। আৰু এটা কথা কি জানে, যাতে আপুনি যাক এনেকৈ বিশ্বাস নকৰিব, কাৰণ আজিকালি বিশ্বাস কৰা বহুত টান। আজিকালি নিজৰ ছায়াটোকে বিশ্বাস কৰা টান। মানে বন্ধুসকল কি জানে, নিজৰ মা দেউতা আৰু ছায়াটোৰ বাহিৰে আপোনাৰ কোনো লোক নহয়। সেইকাৰণে সকলো কথা সকলো বস্তু মানুহক দেখাব নালাগে আৰু সকলোকে বিশ্বাস দিব নালাগে যে আপুনি এনে তেনে। তো ব্লগটো শান্তিতে আছিল। তো মানে মই আৰু ব্লগটো পূজাৰ ওপৰত বনাম। তো মোৰ শান্তি অলপ পাৰ্চনেল কথা মানে আপোনালোকক ক'লোঁ, তো শ্বেয়াৰ কৰিলোঁ। তো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব। তো বলক ব্লগটো আৰম্ভ কৰোঁ। तो মানে বন্ধুসকল তো যাই আছোঁ মই এতিয়া। তো অলপ দেৰিকৈ যাই পাম। তো বহুত ধুনীয়া পথাৰখন মই যাই পালোঁ। তো চাই থাকক পথাৰখন আৰু আগলৈ যাই আছোঁ। মানে বন্ধুসকল চাওক, চবে বাইক লৈ যাইছে তো মই চাইকেল লৈ আহিছোঁ, কাৰণ মোৰ বাইকখন অলপ বয়ে আছে আৰু আমি তিনিটা আহিছোঁ। তাৰমানে মোৰ বাইকখন বহুত বেয়া হৈ গৈছে, সেইকাৰণে মই চাইকেল মাৰি আহিব লগা আছে। তো বহুত ধুনীয়া পথাৰ এখন চাৰো হয় ধানে ধান। তো কেতিয়াবা ইয়াত ফটোটোৰ কৰিব আহিম আৰু কেতিয়াবা ভিডিঅ' বনাম। তো আপোনালোকে ভিডিঅ' চাই ৰাখিব। তো ব'লক যাওঁ। মানে বন্ধুসকল বহুত ভাল জেগাত আহি ৰখিলোঁ, কাৰণ মোৰ আৰু লোক আহিছে। তো এখন চাওক চাৰো হয় বিলে কি মাজতে ৰাস্তাটো বহুত ভাল লাগে। তো মানে বন্ধুসকল ইয়াৰ এটা চিনেমেটিক শ্বট চাই লওক আপোনালোকে। তো মানে বন্ধুসকল চাওক, সি মাল খাই লৈছে। তো মালৰ বটল তাতে পৰি আছে। তো চাওক এতিয়া মালৰ বটল দীপে মাল খাই লৈছে। তো চাটনিতে গোটাই পৰিছে দি খাই চাওক। তো মাল খাওঁ আনে পাই দেখাতে। তো পুৰা আৰু এনজয় কৰিছে মালৰ বটল লৈ। আপুনি কেইটকা লৈছিলে দীপ? মানে বন্ধুসকল আজিকালি মালৰ বটল নহ'লে জীৱনটোৱে নাযায়। তো কি কৰিব আৰু বন্ধুসকল কি জানানে, ই কৈছে আপি ভাল পাব লাগে দূৰস্থাই কুৰমাৰ ভাল পাব লাগে, কাৰণ কুৰমাৰ আপি বোলে এৰি যাব পাৰে। তো দূৰস্থাই ভাল পাব। সেইকাৰণে এইবিলাক ভাল পাব বাদ দিয়ক, নিজৰ লাইফটোক লৈ এনজয় কৰি থাকক। আৰু কি জানে নাই, জীৱনটো চিক্ৰেটাৰী বেকাৰ দৰে একচাকে কি মোবাইল টিভি আছে মানে আৰু নকওঁ আৰু মেচ কৰিছে নেকাবাক নাই দেই দোকানতে মেটকাৰ ফুল লৈ যাওঁ। যদি পূজাত যদি কোনোবা আপি চাপি লাগ পাওঁ তো পইচা নাই বুলি কৈ এই মেটকাৰ ফুলটো দি প্ৰপ'জ কৰি দিম। মেটকাৰ ফুলটো ভাল লাগছে চাওকচোন। তো এই ফুলটো প্ৰপ'জ কৰি দিম আপি চাপি। বন্ধুসকল চাওক জগদ্ধাত্ৰী পূজা আহি পালোঁ। তো ইয়াৰ পৰা গেটটো পালোঁ, চাই থাকক। তো মানে বন্ধুসকল চাওক, ইয়াৰ চেটাৰ কোনোবা চাব আহিলে চাব পাৰে। তো আজি প্ৰথম দিশে হয়।
মানে বন্ধুসকল চাওক ইউটিউবাৰটো ডিঙাৰ ইউটিউবাৰ লগ লাগি গৈছে কিয় ক'ব নেকি অলপমান কিয় ক'ব নেকি মানে বন্ধুসকল ভিডিঅ'টো শান্তি আছে যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব নকৰিবা ধন্যবাদ জয় অসম